নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আজি অনুষ্ঠান পাগলামিলৈ। আজি পাগলামিৰ বিষয় হৈছে টিকটক বেন হোৱাৰ সুপ্ৰভাৱ আৰু কুপ্ৰভাৱ। আৰম্ভ কৰাৰ আগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। যদি ছাবস্ক্ৰাইব কৰা হৈ গৈছে তেনেহ'লে আহক অনুষ্ঠানটো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানিব লাগিব টিকটক কি। টিকটক কি চবে জানে, মই ঘণ্টাও নকওঁ কি বস্তু সেইটো। টিকটক বেন হৈছে বাৰু, যি হৈছে ভালেই হৈছে, কিন্তু টিকটক বনোৱা কিছুমান নিয়মাৱলী আছিল, সেই নিয়মাৱলীবোৰ আমি আকৌ ৰিপিট কৰোঁ আহকচোন। বহুত চিৰিয়াছ কথা হয়, মন দি শুনিব সকলোৱে। টিকটক ভিডিঅ' বনোৱাৰ আগতে ছোৱালীবিলাকে ভাতৰ ঠোঁটৰ দৰে লিপষ্টিক সানিব লাগিব। এইটো হৈছে ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট নিয়ম। এতিয়া ছেকেণ্ডটো হৈছে ভূতৰ দৰে মুখত এগাল মেকআপ সানিব লাগিব। বলীয়া মানুহৰ দৰে অকলে অকলে বলকিব পাৰিব লাগিব। আৰু 4 নম্বৰ পইণ্টটো বিশেষভাৱে ল'ৰাৰ ক্ষেত্ৰত খাটে। ল'ৰাবোৰ মাইকী মানুহৰ কাপোৰ পিন্ধিব জানিব লাগিব, অৰ্থাৎ গে হ'ব লাগিব। এতিয়া আহকচোন টিকটক বেন হোৱাৰ ফলত হোৱা কুপ্ৰভাৱসমূহৰ বিষয়ে আমি অলপ জানি লওঁ। প্ৰথমতে আমি ক'ব লাগিব যে টিকটকত আমি বহুতো ক্ৰিয়েটিভিটি দেখিবলৈ পাইছিলোঁ। উদাহৰণ হিচাপে ল'ৰাই মাইকী মানুহৰ ড্ৰেছ পিন্ধা, গে হোৱা আদি সকলোবোৰ আমি দেখিবলৈ নাপাম। সেইটোৱে দুখ লাগিছে। এতিয়া বিশেষভাৱে টিকটকত আমি যিবোৰ পাগলামি দেখা পাইছিলোঁ, সেই পাগলামিসমূহ বৰ্তমান লুপ্ত হৈ গৈছে। লগতে টিকটকত যিবোৰ গে আছিল, সেই গেবোৰৰ ক্ৰিয়েটিভিটি চবতকৈ বেছি আছিল, সেইবোৰ এতিয়া আমি দেখিবলৈ নাপাওঁ। টিকটকৰ ফলতে ছোৱালীবিলাকে নিজৰ দেহাৰ ওপৰত গুৰুত্ব দিছিল, কিন্তু এতিয়া টিকটক নাই, ছোৱালীবিলাক হৈ যাব এতিয়া এইগৰাকীৰ নিচিনা। টিকটকৰ ফলতে প্ৰতিজনী ক'লা ছোৱালীও মেকআপ সানি পিনি ধুনীয়া হৈ পৰিছিল, দেখিলেই পচন্দ লাগি গৈছিল। এতিয়া যিহেতু টিকটক নাই, এই দৃশ্যসমূহ আমি দেখিবলৈ নাপাম, বহুত মিছ কৰিম। যিহেতু এতিয়া টিকটক নাই, ভাবি চাওকচোন বাৰু ছোৱালীৰ অৱস্থা কেনেকুৱা হ'ব পাৰে। চব চাগে আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। মুখত চাগে মেকআপ নাই, বিউটি পাৰ্লাৰো বহুত দিন খোলা নাই, যিহেতু লকডাউন চলি আছে। ভাবকচোন বাৰু মুখত দাড়ি ওলাই আহিব পাৰে তাহাঁতৰ। টিকটক থাকোঁতে ভাল আছিল, ছোৱালী বাৰু কোনো বয়ফ্ৰেণ্ডৰো প্ৰয়োজন নাছিল। এতিয়া টিকটকো গ'ল, বয়ফ্ৰেণ্ডৰ মূৰটো খাবলৈ আহি যাব। এতিয়া আহকচোন টিকটক বেন হোৱাৰ সুপ্ৰভাৱসমূহ আমি জানি লওঁ। টিকটক বেন হোৱাৰ বাবেতো বহুতেই ভাল পাইছোঁ। বাৰু আহকচোন আমি সুপ্ৰভাৱসমূহ জানো। প্ৰথমতেই মেকআপৰ খৰচ কমি গৈছে। মেকআপৰ লগতে প্ৰতিটো ভিডিঅ'ৰ বাবে কিনা বেলেগ বেলেগ কাপোৰ কানি পইচা বাচি গৈছে। জহনীজাতিবোৰে আকৌ সস্তীয়া কাপোৰ নলয় নহয়, দামীটোহে ল'বগৈ। বাৰু এইটো দিশত ঘৰৰ ইনকম কৰা মানুহকেইজন আৰু হাজবেণ্ডৰ বহু উপকাৰ হৈছে, তেওঁলোকৰ দৰমহা বহু বাচি গৈছে। আৰু লগতে আমি ৰাস্তাই ঘাটে পাগলৰ পৰিমাণ কম হোৱা দেখিবলৈ পাইছোঁ। ছোৱালীবিলাকে ঘৰৰ আন মানুহসকলক চিনি পাবলৈ ধৰিছে। টিকটক থাকোঁতে কেৱল ৰুমৰ ভিতৰতে সোমাই ভিডিঅ' বনাই থকা ছোৱালীজনী বৰ্তমান বাহিৰলৈ ওলাই আহি পৃথিৱীখন দেখিবলৈ পাইছে। প্ৰধানিক মোবাইলতে বহু ৰেষ্ট পাইছে, মোবাইলৰ চাৰ্জ নোযোৱা হৈছে, লগতে ডাটাসমূহো কম ইউজ হৈছে। এতিয়া আহকচোন এই বিষয়টোৰ ওপৰত আমাৰ লাইনত থকা এগৰাকী মহিলা আৰু এজন পুৰুষৰ মন্তব্য লওঁ। মিছ কুৰ্তি, পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি টিকটক বেন হোৱাৰ বাবে ভাল পাইছে নে বেয়া পাইছে? অলপ কওক আমাক এই বিষয়ে। হয়, মোৰ ডাইৰেক্ট কথা, মই বেয়া পাইছোঁ। ভিডিঅ' থাকিবলৈ এটাই যি বস্তু আছিল, সেইটো এতিয়া নাইকিয়া হৈ গ'ল। এতিয়া আমি কৰোঁ কি? বাৰু এতিয়া আমি আপোনাৰ হাজবেণ্ডৰ ওচৰলৈ আহিছোঁ। তেওঁৰ মন্তব্য কি আমি জানি লওঁ তেওঁৰ পৰা। মিষ্টাৰ পাণ্ডু, আপুনি এই বিষয়টোৰ ওপৰত কি ক'ব? মইতো এই টিকটক নে ফিকটক এইটো বন্ধ হোৱাৰ কাৰণে মই বহুত ভাল পাইছোঁ। টিকটক নে ফিকটকৰ সেইটো জহতে এওঁ মোক চিনিয়ে নোপোৱা হৈছিলগৈ। অন্ততঃ মোক এতিয়া দেখিলে মাতে। লগতে মোৰ দৰমহাও বহুত বাচি গৈছে এইডাল বন্ধ হোৱাৰ বাবে। গৈ থৈ এতিয়াহে ঘৰত শান্তি হৈছে। লগতে এওঁ গাত লাগি থকা ভূতটো ওলাই গৈছে। আমাৰ ঘৰত পাগলামিবোৰ নাইকিয়া হৈছে। থেংক ইউ মিছ কুৰ্তি এণ্ড মিষ্টাৰ পাণ্ডু, আপোনালোকে নিজৰ মতামত আমাক জনোৱাৰ বাবে। এতিয়া নিজে চিন্তা কৰক, টিকটক ভাল নে বেয়া। নিজৰ মূৰটো আছে নহয়, অকণমান খটাব আকৌ, কিমাননো মই ক'ব লাগিব। বাৰু আজি পাগলামি ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা পাগলামি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। পিছে ৰ'ব, লাইক কৰক, কমেণ্ট কৰক, কমেণ্টত জনাওক যে আপোনালোকৰ টিকটক কেতিয়াবা চলাইছিল নেকি, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবৰ ওচৰত থকা এই টিলিঙাটো ঘণ্টাটো দবাই দিব। সেইটো ধন্যবাদ আৰু বাই বাই। ষ্টুপিড কেমেৰামেন, আমাৰ হৈ গ'ল। ইমানলৈকে মই পইচা পাইছিলোঁ আৰু মই বকিব নোৱাৰোঁ কিন্তু।